আজি মই গাহৰি বইল বনাম, আপোনালোকক দেখাম। চাবচোন মই কেনেকৈ বনাওঁ। মই যেনেকৈ বনাওঁ সেনেকৈ দেখাম আৰু সেইটো হৈছে নে নাই নাজানো আৰু। আজি ফাৰ্ষ্ট টাইম মই বনাম এনেকৈ গাহৰি বইল, দেখাম আপোনালোকক, চাই থাককচোন। এনেকৈ কেৰাহীটো গৰম কৰি ল'লোঁ, অলপমান লৈ কিনে মই পানী দিলোঁ। একদম মই পানী দি দিলোঁ। তাৰপিছত মই দিব লাগিছিলে আপোনাৰ এই পাত ধনিয়াটো যে বাঙালী পাত ধনিয়া, সেইটো পাত ধনিয়া নাই, গতিকে মই এটা নেমু পাত দি দিলোঁ। নেমু পাতটো দিয়াৰ পিছত মই এটা গোটা বিলাহী এনেকৈ দি দিলোঁ। বিলাহীটো দিয়াৰ পিছত মই এতিয়া এইখিনি হ'ল মাংস, গাহৰি মাংস। কোনোবাই খাই নে নাই নাজানো, মই হ'লে খাওঁ, গতিকে আপোনালোকে বেয়া নাপাব দেই। এতিয়া মই গাহৰিখিনি দি দিম ইয়াতে। নেমু পাতটো এইটো কাৰণত দিছোঁ, গোন্ধ এটা বঢ়িয়া গোন্ধ চেণ্ট এটা ওলাব, সেই চেণ্টটোৰ কাৰণে ভাল লাগিব। ধনিয়া পাতটো দিলেও ভাল হ'লে, যিটো বাঙালী ধনিয়া গোন্ধ ধনিয়া বুলি কয়, সেই পাতটো দিলেও ভাল লাগিলে হয়। মই কিন্তু নেমু পাতটোকে দি দিলোঁ। বইল বনালে হালধি দিয়ে নে নিদিয়ে কিন্তু মই নাজানো, মই হ'লে অলপমান দিছোঁ আৰু। কালাৰটো অকণমান হ'লে ভাল লাগে, ডাইৰেক্ট বগা হৈ থাকিলে খাব ইমান ভাল নালাগে, সেইটো কাৰণে অলপমান দি দিলোঁ আৰু। কিন্তু খাব টেষ্টিয়ে হ'ব। আপোনালোকে ফ্ৰাই কৰি খোৱাতকৈ বইলে খাব, বহুত ভাল লাগে বইল খালে। মইতো তেল দিয়াই নাছিলোঁ, কিন্তু তেল উঠি উঠি আহি আছে চাওকচোন, অলপ অলপকৈ। ভাল আৰু মাংসটো খাব মোৰো বহুত মন গৈ আছিলে বহুত দিনৰ পৰা। আজি ৰাতিপুৱা বহুত মনত পৰিছিলে আৰু মই গাহৰিটো খাম বুলিকৈ। তাৰপিছত বজাৰত ওলাই গ'লোঁ, যেতিয়া যোৱা টাইমত একেলগে আৰু লৈয়ে আহিলোঁ। পোৱালিহঁতে পঢ়িম বুলি কৈ আছিলে, পঢ়ি আছে চাওক। মই মনে আহি ভিডিঅ'টো কৰিছোঁ, পিছত ল'ৰাই গম পালে আৰু। যিয়ে নহওক বাৰু, সিহঁতক পঢ়িব দি মই আকৌ ওলাই গুচি গ'লোঁ বনাবৰ কাৰণে। এনেকৈ পঢ়ি আছে, গোটেই ঘৰটো যেনেকুৱা হৈ আছে এনেকুৱাই দেখাই দিছোঁ আৰু। লেতেৰা পেতেৰা হৈ আছে যদিও আৰু সেইটো আৰু বেয়া নাপাব, কাৰণ সিহঁতে পঢ়িলে ক'ৰ বস্তু ক'ত থয় গোটেইখন সিহঁতে ওলাই লৈ কিনে এনেকৈ পঢ়ি থাকে। ছোৱালীৰো এক্সাম চলি আছে, সেইটো কাৰণে পঢ়ি আছে, চাব টাইম নাই আৰু। যিয়ে নহওক বাৰু, মই খানাখিনি বনাই ৰেডি কৰোঁ, সোনকালে খুৱাই ল'ম আৰু তাৰপিছত সিহঁতে পঢ়ি থাকিলেও থাকক আৰু। সি ভৰি মেলি বহি আছিলে কাৰণে মই ক'লোঁ কিয় নপঢ়ি ভৰিখন মেলি কিনে বহিব লাগে, এইটোকে দেখাই দিলোঁ আৰু এবাৰ। সি কৈছে মোৰ ভিডিঅ' নিদিবা বুলি কৈ আছে, আৰু মোক লগৰবিলাকে বোলে জোকাই নিদিবা তুমি, এনেকৈ কৈ আছে। মই তথাপিও দি দিলোঁ আৰু, যিয়ে নহওক চাওকচোন। ৰুটিৰ লগত মাংস খাম বুলি কোৱাৰ কাৰণে ৰুটিটোকে বনাই দিলোঁ আকৌ। এতিয়া মই ৰেড চিলি অলপ দিম কালাৰটোৰ কাৰণে। বহুতখিনিয়ে কৰিব লাগে, আকৌ কি দি থাকিব লাগে ন, খোৱাৰ জিভা জুতিখনৰ কাৰণে কিমান যে কি কৰিব নালাগে হয়নে। কিন্তু পানীখিনি চব কমি গ'লে আৰু এতিয়া তেল উঠি উঠি আছে, পানীখিনিও কমি গৈ আছে। ইয়াৰ পিছত আৰু লাহেকৈ হ'বগৈ আৰু চব। পানীখিনি কমি আহি আছে আৰু এতিয়া বেছি টান নহয় বনাবৰ কাৰণে, সহজে হয়। এয়া হৈ গ'ল। বইল কৰি বনালে বহুত হেৰি চাওকচোন, ইমান তেল উঠিছে, মইতো তেল দিয়াই নাছিলোঁ, তাৰপিছতো কিমান তেল উঠিছে চাওকচোন। বনাব সহজ আৰু একো টান নহয়। আজি বনাই পাইছোঁ বাৰু ফাৰ্ষ্ট টাইমৰ কাৰণে, তথাপি বহুত ভাল আছে। এতিয়া খাই চাব দেই, টেষ্ট কৰিব দিম ল'ৰা ছোৱালীক। খামো, বেছি দেৰি নকৰোঁ, আজি জলদি খাই দিম। টেষ্ট কৰিম, টেষ্টত আপোনালোকক জনাম কেনেকুৱা হৈছে খাবলৈ।
ছোৱালীক ওলাব দিলোঁ, এতিয়া ওলাই দিলে। চাওক ইমান ধুনীয়াকৈ ৰুটি সাজিলে, মাংস সানিলে, নেমু জলকীয়া এনেকৈ দি সাজি ল'লে। এতিয়া খাব, খাই কিনে ক'ব কেনেকুৱা হৈছে, আৰু আপোনালোকেও খাব। ভাল হৈছে, ভাল লাগিব চাগে, নিশ্চয় খাই চাব। খাই কিনে টেষ্টি কৰিব, চাচোন কেনেকুৱা হৈছে। মাংসটো খাইছে আগতে, সোৱাদ হৈছেনে নাই। আজি সোনকালতে খালোঁ, গৰমে গৰমে ৰুটি, গৰমে গৰমে মাংস। টেষ্টি হোৱা নাই নেকি? মুখখন যে এনেকৈ দিছে, পূৰা মুখৰ পোহৰে নাই। এনেকৈ আৰু এনেকৈ দিয়াৰ পিছত কি বুজে? মই খাই চাম দেই, মই খাই চাম। সৰু সৰু পিচ। মাংস ভাজি খোৱাতকৈ গাহৰি মাংস বইল খাব, বেছি ভাল লাগে। এই আমাৰ লাজু ৰুটিৰ লগত গাহৰি মাংস এনেকৈ সৰু সৰু পিচ বনাব, খাই বহুত টেষ্টি লাগে।